Hey guys, কি খবৰ? মই জানটো আৰু আপোনালোকে চাই আছে জানটো আসাম। মই আজি লৈ আনিলো আপোনালোকৰ মাজলৈ আকৌ নতুন কেইটামান ফেক্ট। তেনেহলে বেছি পলম নকৰি ভিডিঅটো আৰম্ভ কৰো। Let's go! নম্বৰ 5 আপোনালোকে মৌমাখি নিশ্চয় দেখিছে আৰু মৌমাখি উৰি ফুৰোতে এটা সাউণ্ড দিয়ে আপোনালোকে নিশ্চয় শুনিছে আৰু সেই সাউণ্ডটো কিয় ওলাই জানে নে আপোনালোকে নিশ্চয় জানে কাৰণ মৌমাখি উৰুতে পাখিবোৰ বহুত তীব্ৰ গতিৰে মাৰে আৰু এজনী মাখি উৰিবলৈ 1 ছেকেণ্ডত 160 বাৰ পাখি মাৰিবলগীয়া হয় তাৰ ফলতহে এই সাউণ্ডটো ওলায় নম্বৰ 4 পেৰিয়ডিক টেবুল এই টেবুলখনৰ বিষয়ে হয়তো আপোনালোকে নিশ্চয় জানে এই টেবুলখন আপোনালোকে বিজ্ঞান কিতাপত এদিন দেখিছে কিন্তু আপোনালোকে জানেনে এই টেবুলখনত এৰ পৰা জেডলৈ সকলো এলফাবেটে আছে কিন্তু এটা এলফাবেটৰ বাহিৰে এই এলফাবেটটো কি আপোনালোকে জানেনে সেই এলফাবেটটো হ'ল জে পৃথিৱীত যিমানবোৰ পেৰিয়ডিক টেবুল আছে সকলোতে বিচাৰিলেও আপোনালোকে জে আখৰটো বিচাৰি নাপাব নম্বৰ 3 বন্ধুসকল আপোনালোকে জানেনে পৃথিৱীত যিমানবোৰ কোম্পানী আছে তাৰ ভিতৰত বিত্তৰ ক্ষেত্ৰত আটাইতকৈ ধনী কোম্পানী কি বিত্তৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ ধনী কোম্পানীটোৱে হ'ল ৱালমাৰ্ট হয় বন্ধুসকল বিশ্বৰ আটাইতকৈ ধনী কোম্পানীটো হ'ল ৱালমাৰ্ট নম্বৰ 2 সাহাৰা মৰুভূমি বন্ধুসকল ভাবকচোন আপোনালোকে যদি সাহাৰা মৰুভূমিত বৰফ পৰে কেনেকুৱা হ'ব মৰুভূমি বুলি ক'লে আমি সকলোৱে জানো চাৰিওফালে বালিয়ে বালি আৰু বহুত গৰম যদি মৰুভূমিত বৰফ পৰে সেইটো বহুত আচৰিতজনক কথা নহয়নে বন্ধুসকল আচৰিতজনক কথা হ'লেও সাহাৰা মৰুভূমিত এবাৰ বৰফ পৰিছিল 18 তাৰিখ 2 মাহ 1988 চনত সাহাৰা মৰুভূমিত এবাৰ বৰফ পৰিছিল আৰু সেই সময়ত সাহাৰা মৰুভূমিৰ দৃশ্য এয়া বন্ধুসকল নম্বৰ 1 লৈ আগবঢ়াৰ আগতে যদি ভিডিঅ'টো চাই ইমানতে ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা ঘণ্টি বটনটো দবাবলৈ নাপাহৰিব নম্বৰ 1 আপোনালোকে জানেনে বিশ্বৰ আটাইতকৈ দামী পাৰফিউমটোৰ নাম কি আৰু এইটোত কিমান দামী হ'ব পাৰে এইটোৱে হৈছে সেইটো পাৰফিউম যিটো বিশ্বৰ আটাইতকৈ দামী পাৰফিউম আৰু এই পাৰফিউমটোৰ নাম হ'ল স্লিপ চিষ্টেম নম্বৰ 1 পেছন গাৰ্ডেন আৰু এই পাৰফিউমটোৰ দাম শুনিলে আপোনালোক সকলোৱে উচপ খাই উঠিব এই পাৰফিউমটোৰ দাম হ'ল 1,20 লাখ কি আচৰিত নহয়নে বন্ধুসকল এটা পাৰফিউমৰ দাম 1,20 লাখ বন্ধুসকল আজিলৈ ইমানেই পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম টাটা বাই